মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি পঞ্চম শ্ৰেণীৰ পাঠ 6 উদ্ভিদ আৰু পৰিৱেশ আমাৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানি লওঁ উদ্ভিদনো কি বা উদ্ভিদ কাক বোলে। আমি আমাৰ চাৰিওফালে দেখি থকা সৰুৰ পৰা ডাঙৰলৈকে অৰ্থাৎ ঘাঁহ বনৰ পৰা আৰম্ভ কৰি বৃহৎ ডাঙৰ গছ গছনি আদি সকলোক একেলগে উদ্ভিদ বোলে। এতিয়া আমি এই উদ্ভিদবোৰৰ পৰা কি পাওঁ? তোমালোকে জানা যে আমি যিবোৰ ফল খাওঁ এইবোৰ উদ্ভিদৰ পৰা পাওঁ। আমি খোৱা শাক পাচলি আদিও আমি উদ্ভিদৰ পৰাই পাওঁ। আমি ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আচবাব যেনে চকী মেজ আদিও আমি উদ্ভিদৰ পৰাই পাওঁ। আনহাতে আমি খোৱা মাছ মাংস কণী আদিও কিন্তু আওপকীয়াকৈ উদ্ভিদৰ পৰাই লাভ কৰোঁ। আমি সকলোৱে জানো, তোমালোকেও জানা যে জীৱ জীয়াই থাকিবলৈ আৰু ইয়াৰ বিকাশ অৰ্থাৎ জীৱৰ ডাঙৰ দীঘল হ'বলৈকে আহাৰৰ প্ৰয়োজন হয়। জীৱবোৰক আমি দুই ভাগত ভাগ কৰোঁ, এবিধ হ'ল প্ৰাণী আৰু এবিধ হ'ল উদ্ভিদ। আমি মানুহ, গৰু, ছাগলী, হাঁহ, কুকুৰা আদি প্ৰাণীবোৰ জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ যেনেদৰে আমাক খাদ্যৰ প্ৰয়োজন হয়, উদ্ভিদো যিহেতু জীৱ, গতিকে উদ্ভিদৰো জীয়াই থাকিবলৈ আৰু উদ্ভিদকো জীয়াই থাকিবলৈ আৰু বিকাশ হ'বলৈ খাদ্যৰ প্ৰয়োজন হয়। এতিয়া এই উদ্ভিদেনো ইহঁতৰ খাদ্য কেনেদৰে প্ৰস্তুত কৰে সেই বিষয়ে আমি চাওঁ। ছবিত মই দেখুৱাইছোঁ উদ্ভিদে কেনেকৈনো ইয়াৰ খাদ্য প্ৰস্তুত কৰে। উদ্ভিদে শিপাৰ সহায়ত মাটিত থকা পানী আৰু খনিজ লৱণ ইয়াৰ গছৰ পাতলৈ, উদ্ভিদৰ বা গছৰ পাতলৈকে কঢ়িয়াই আনে। আমি খাদ্যবস্তু বনাবলৈ যেনেদৰে আমাক জুই বা তাপৰ প্ৰয়োজন হয়, ঠিক একেদৰে উদ্ভিদকো খাদ্য প্ৰস্তুত কৰাৰ কাৰণে তাপৰ প্ৰয়োজন হয়। আৰু উদ্ভিদে এই তাপ সূৰ্যৰ ৰশ্মিৰ পৰা লাভ কৰে। অৰ্থাৎ সূৰ্যৰ পৰা লাভ কৰা তাপ আৰু শিপাই শুহি অনা পানী আৰু খনিজ লৱণ আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত পাতত খাদ্য প্ৰস্তুত কৰে। এতিয়া আকৌ প্ৰশ্ন যে উদ্ভিদে এৰি দিয়া এই কাৰ্বন ডাই অক্সাইড গেছবোৰনো ক'লৈ যায়? তাৰ বাবে মই আকৌ এখন ছবি তোমালোকক দিছোঁ যে মই কৈছিলোঁ যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ কাৰণে এবিধ গেছৰ প্ৰয়োজন হয়। কি গেছ? যে কাৰ্বন ডাই অক্সাইড গেছ। আৰু এই গেছ উদ্ভিদেনো ক'ৰ পৰা পায়? উদ্ভিদে এই গেছ আমি প্ৰাণীবোৰে এৰি দিয়া, নিশাহত এৰি দিয়া গেছবিধৰ কাৰ্বন ডাই অক্সাইড গেছ, আৰু আমি প্ৰাণীবোৰে এৰি দিয়া এই কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুতিত গ্ৰহণ কৰে। আৰু উদ্ভিদে এৰি দিয়া এই অক্সিজেন গেছ আমি প্ৰাণীবোৰে উশাহত গ্ৰহণ কৰোঁ। আৰু এনেদৰে উদ্ভিদে বায়ুমণ্ডলত গেছৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ ভাৰসাম্য ৰক্ষা কৰে। এইখিনিতে মই আৰু এটা কথা তোমালোকক কৈ থওঁ যে আমি এটা বস্তু দেখিছোঁ যে গছৰ পাতবোৰ সেউজীয়া। এতিয়া মনলৈ কথাটো আহেনে যে গছৰ পাতবোৰনো কিয় সেউজীয়া? মই কৈছোঁ শুনা, যে উদ্ভিদৰ পাতত পত্ৰহৰিত নামৰ এবিধ পদাৰ্থ থাকে, আৰু পত্ৰহৰিত নামৰ এই পদাৰ্থবিধৰ কাৰণে গছৰ পাতবোৰ সেউজীয়া হয়। এতিয়া
আমি এই পাঠটোৰ পৰা কি কি শিকিলোঁ? আমি শিকিলোঁ যে সকলো জীৱই জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়। ইয়াৰ ডাঙৰ দীঘল বা বিকাশ হ'বলৈকে খাদ্যৰ প্ৰয়োজন হয়। উদ্ভিদে ইয়াৰ খাদ্য নিজে প্ৰস্তুত কৰে। আমি শিকিলোঁ উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীয়ে গ্ৰহণ কৰে আৰু প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰে আৰু এনেদৰে বায়ুমণ্ডলত গেছৰ ভাৰসাম্যতা ৰক্ষা হয়। আমি শিকিলোঁ যে উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছৰ সহায় লয় আৰু অক্সিজেন গেছ এৰি দিয়ে। সেই অক্সিজেন গেছ প্ৰাণীয়ে উশাহত গ্ৰহণ কৰে আৰু প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰে। এতিয়া আমি পাঠটোত থকা প্ৰশ্নবোৰৰ বিষয়ে অকণমান আলোচনা কৰোঁ। 1 নম্বৰ আছে উত্তৰ লিখা। ক, উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী ক'ৰ পৰা পায়? উত্তৰ, উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী মাটিৰ পৰা পায়। প্ৰশ্ন খ, উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয়? উত্তৰ, উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শুহি লয়। প্ৰশ্ন গ, উদ্ভিদৰ পাতৰ কাম কি? উত্তৰ, উদ্ভিদৰ পাতৰ কাম হ'ল খাদ্য প্ৰস্তুত কৰা। প্ৰশ্ন ঘ, কি কি কাৰ্যত প্ৰাণী আৰু উদ্ভিদে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল? উত্তৰ, খাদ্য প্ৰস্তুত কৰা আৰু উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে নিৰ্ভৰশীল। প্ৰশ্ন ঙ, গছে মাটিৰ পৰা পানীৰ লগত আৰু কি শুহি লয়? উত্তৰ, গছে মাটিৰ পৰা পানীৰ লগত আৰু খনিজ লৱণ শুহি লয়। প্ৰশ্ন ঙ, উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে? উত্তৰ, উদ্ভিদে প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ খাদ্য প্ৰস্তুতিত ব্যৱহাৰ কৰি আৰু প্ৰাণীয়ে গ্ৰহণ কৰা অক্সিজেন গেছ এৰি দি ভাৰসাম্য ৰক্ষা কৰে। 2 নম্বৰ প্ৰশ্ন আছে শুদ্ধ উত্তৰ বিচাৰি লোৱা। ক, উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে? উত্তৰ, অশুদ্ধ। আমি জানো যে উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে। খ, যধে মধে গছ কটা অনুচিত? উত্তৰ, শুদ্ধ হয়। যধে মধে গছ কটা অনুচিত, কিয়নো আমাক গছে খাদ্য, আচবাব, গৰমৰ দিনত বতাহ আদি সকলোবোৰ দিয়ে। গ, উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে? উত্তৰ, শুদ্ধ। উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে খালী ঠাই পূৰ কৰা। ক, ডেছ পোহৰত পাতে আহাৰ তৈয়াৰ কৰে? উত্তৰ, সূৰ্যৰ পোহৰত গছে আহাৰ তৈয়াৰ কৰে। খ, পাতত হৰিৎকণা থকাৰ বাবে এইবোৰ ডেছ বৰণৰ হয়? উত্তৰ, পাতত হৰিৎকণা থকাৰ বাবে এইবোৰ সেউজীয়া বৰণৰ হয়। গ, উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ ডেছ লাগে? উত্তৰ, উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ
খাদ্য লাগে। খ পাতে এৰি দিয়া ডেছ গেছ প্ৰাণীবোৰে উশাহত লয়। উত্তৰ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয়। ঙ বেছিকৈ ডেছ ৰুব লাগে। উত্তৰ বেছিকৈ গছ ৰুব লাগে। এতিয়া 4 নম্বৰ প্ৰশ্ন, উদ্ভিদে আহাৰ কেনেকৈ তৈয়াৰ কৰে? উত্তৰ উদ্ভিদৰ শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱণৰ সহায়ত আৰু সূৰ্যৰ পৰা লাভ কৰা তাপৰ সহায়ত গছৰ পাতে ইয়াৰ বাবে প্ৰয়োজনীয় খাদ্য প্ৰস্তুত কৰে। আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু মই ইয়াৰ উত্তৰখিনি আলোচনা কৰিলোঁ, লগতে উত্তৰখিনি লিখি ইয়াতে মই দিয়াৰ চেষ্টা কৰিছোঁ। তোমালোকে পাৰিলে স্ক্ৰীনশ্বট কৰি ল'বা আৰু উত্তৰখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।